গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ চেঙাজান মাজৰবাৰী আঞ্চলিক সমিতিৰ উদ্যোগত জোনাই আৰু চিচি চিলাপথাৰ জিলা সমিতি চেঙাজান মাজৰবাৰী অঞ্চলবাসী ৰাইজৰ সহযোগত আজি ধেমাজি জিলাৰ চিমেণ্টমুখৰ মাজৰবাৰী অঞ্চলৰ ১ নং লাডাগুৰি কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পাৰত আয়োজন কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজাৰ। ব্ৰহ্মপুত্ৰ, চিমেণ্ট, লালি, দিখাৰী আদি নদীৰ বান খহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনুষ্ঠিত কৰা হয় শ্ৰী শ্ৰী মা গংগা পূজা। পুৱাৰ ভাগতে ১ নং লাডাগুৰি কছাৰী গাঁৱৰ ব্ৰহ্মপুত্ৰৰ পথাৰৰ এটুকুৰা নিৰ্দিষ্ট ঠাইত মণ্ডপ সাজি লোৱা হয়। পূজাৰ বাবে ফল, ফুল, ধূপ-ধূনা, তামোল, পাণ, কল, কুঁহিয়াৰ, মাহ প্ৰসাদ, সোণ, ৰূপ, কাপোৰ, সেন্দুৰ, সূতা আদি নৈবেদ্যসমূহ যোগাৰ কৰি লোৱা হয়। সুকীয়াকৈ জলদেৱতা শিৱ আৰু মা গংগাৰ পূজা কৰা হয়। জলদেৱতাৰ সন্তুষ্টৰ বাবে এটা কলা ৰঙৰ ছাগলী আগ কৰি মেলি দিয়ে। সেইধৰণে সকলোৰে মংগল কামনা কৰি শিৱ বাবাক সন্তুষ্ট কৰি বিভিন্ন নৈবেদ্য আগবঢ়াই পূজা দিয়া হয়। আনহাতে এখন বৃহৎ আকাৰৰ কলৰ ভূৰ সাজি ভূৰত গংগা মাৰ সন্তুষ্ট কৰিবলৈ কাপোৰ, সোণ, ৰূপ, প্ৰসাধন সামগ্ৰী, সূতা, গাখীৰ, এজনী বগা হাঁহ, এজনী বগা পাৰ চৰাই, বিভিন্ন নৈবেদ্য আগবঢ়োৱা হয়। মূল পূজাৰীয়ে মন্ত্ৰোচ্চাৰণ কৰি ব্ৰহ্মপুত্ৰ, চিমেণ্ট, লালি, দিখাৰী আদি নদীৰ বানপানী আৰু গৰাখহনীয়াৰ পৰা চেঙাজান, মাজৰবাৰী, লাডাগুৰি, লক্ষীসুঁতি, বদলপুৰ আদি নৈপৰীয়া ৰাইজৰ পৰিত্ৰাণ পোৱাৰ মনোবাঞ্ছা কৰি পূজা সমৰ্পণ কৰে। ইয়াৰ পাছতে নৈবেদ্য ভৰ্তি কলৰ ভূৰখন ব্ৰহ্মপুত্ৰত উটুৱাই দিয়ে। উল্লেখযোগ্য যে ১.৫ দশক ধৰি ব্ৰহ্মপুত্ৰৰ বিধ্বংসী খহনীয়াৰ কবলত ইতিমধ্যে ১ নং বৰগাঁও, ২ নং বৰগাঁও, ৩ নং বৰগাঁও, ৬ নং বৰগাঁও, চেঙাজান গোৱালা, নেউলাপাৰা, এলচি বঙালী, চান্তাপাৰা, চেঙাজান বালিগাঁও, কেডিগাঁও, চেঙাজান হাজং, লম্বা চাপৰি, মঙলবৰীয়া বড়ো, লক্ষীসুঁতি, লাডাকগুৰি আদি নৈপৰীয়া কৃষিজীৱী গাঁওসমূহ নদীৰ বুকুত বিলীন গ'ল। খহনীয়াগ্ৰস্ত নৈপৰীয়া ৰাইজে চৰকাৰৰ আঁচনি অনীহা প্ৰকাশ কৰি গংগা মাক সন্তুষ্ট কৰিবলৈ এই পূজা আয়োজন কৰে। পূজা অনুষ্ঠানত গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চৰ উপদেষ্টা কালু দাস, সাধাৰণ সম্পাদক তুলন সোণোৱাল, জোনাই জিলা সমিতিৰ সভাপতি হেমকান্ত দৈমাৰী, সাধাৰণ সম্পাদক কুমেশ্বৰ মৰাং, চিচি চিলাপথাৰ জিলা সমিতিৰ সভাপতি শৈলেশ দলে, উপসভাপতি বিভাস হাজং, সাধাৰণ সম্পাদক অমৰত ৰাজবংশী, চেঙাজান আঞ্চলিক সমিতিৰ সভাপতি বোমচা বসুমতাৰী, উপসভাপতি বিচিত্ৰ পাও, সাধাৰণ সম্পাদক নিৰঞ্জন নমচুদ্ৰ, মাজৰবাৰী আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ডেভিড দাৰিক প্ৰমুখ্যে সহস্ৰাধিক নৈপৰীয়া গঞা ৰাইজ উপস্থিত। बेफोरबायदिनो गाजा गोमजायै खुंलांगोन जाहाथे अननानै फिसाफोरनि गोरोन्थिखौ निमाहा होयो बिमा गंगा देवी लोगोसे গাঁও পঞ্চায়তৰ অন্তৰ্গত এই বৃহত্তৰ মাজৰবাৰী অঞ্চলটোত আজি ১.৫ দশক ধৰি ব্ৰহ্মপুত্ৰ চিমেণ্ট নদী গৰাখহনীয়া তাণ্ডৱ চলাই আহিছে, যাৰ ফলত বৰগাঁও, নেউলাপাৰা, লাডাগুৰি, লক্ষ্মীজ্যোতিকে ধৰি প্ৰায় ১৫খনৰ অধিক গাঁও ব্ৰহ্মপুত্ৰ বুকুত বিলীন গ'ল। আৰু প্ৰতিখন চৰকাৰে এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত যিধৰণে ফলপ্ৰসূ কাৰ্যব্যৱস্থা ল'ব লাগিছিলে সেইধৰণে নোলোৱাৰ ফলত এই অঞ্চলবাসী নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষিত নহ'ল। আৰু আজি এই অঞ্চলবাসী ৰাইজে খহনীয়াগ্ৰস্ত অঞ্চলবাসী ৰাইজে আজি চৰকাৰৰ আঁচনিৰ প্ৰতি বাট নেচাই মা গংগাৰ আশীষ বিচাৰি চিমেণ্ট নদী গৰাখহনীয়া আৰু ব্ৰহ্মপুত্ৰ গৰাখহনীয়া, লালি, দিখাৰী সকলো নদী বানপানী গৰাখহনীয়া পৰিত্ৰাণৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই ঈশ্বৰৰ আশীৰ্বাদ কামনাৰ আশা কৰি গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চ, চেঙাজান আঞ্চলিক সমিতি, মাজৰবাৰী আঞ্চলিক সমিতি, চিচি চিলাপথাৰ জোনাই জিলা সমিতিৰ উদ্যোগত আৰু এই অঞ্চলবাসী খহনীয়াগ্ৰস্ত ৰাইজৰ ভুক্তভোগী ৰাইজৰ সহযোগত আজি মা গংগা পূজা আয়োজন কৰা হৈছে। আৰু এই মুহূৰ্তত আমি চৰকাৰক আহ্বান জনাইছোঁ যে নৈপৰীয়া ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ কাৰণে নিৰ্বাচিত চৰকাৰসমূহে নিশ্চয় যি ধৰণে নাগৰিকৰ জীৱন সম্পত্তি সুৰক্ষা প্ৰদান কৰিব লাগিছিলে, কিন্তু চৰকাৰৰ কাণ্ডজ্ঞানহীনতাৰ বাবে চৰকাৰৰ অমনোযোগিতাৰ বাবে অকমন্য আৰু অৱহেলা আৰু চূড়ান্ত পিঠি দিয়াৰ ফলশ্ৰুতিতে এই নদী কাষৰীয়া ৰাইজৰ আজি এই অৱস্থা হৈছে। সেইকাৰণে আমি চৰকাৰক গণতান্ত্ৰিক নাগৰিক সুৰক্ষা মঞ্চে আহ্বান জনাইছোঁ যে চৰকাৰে মিছা ঢাক ঢোল বজাই উন্নয়নৰ যি ঢাক ঢোল বজাই আহিছে, কিন্তু এই অঞ্চলবিলাকত এই উন্নয়নৰ ফুপুলা চব উদঙাই দিয়া হৈছে। আৰু সেইকাৰণে আমি আজি চিমেণ্টমুখ গাঁও পঞ্চায়তৰ অন্তৰ্গত চিচি ৰাজস্ব কৰি বৃহত্তৰ অঞ্চলটো ব্ৰহ্মপুত্ৰৰ চিমেণ্ট নদী গৰাখহনীয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে চৰকাৰে ফলপ্ৰসূ আঁচনি গ্ৰহণ কৰিবৰ কাৰণে আজি আমি দাবী জনাইছোঁ। আজিৰ শুভক্ষণত যিহেতু আমি আজি ইয়াত
লক্ষ্মীচুটি লাদাংগুৰিত আমি ইয়াত এটা গণতন্ত্ৰ নাগৰিক সুৰক্ষা মঞ্চৰ হয়। আজি আমি ইয়াত চেঙাজান আৰু মাজৰবাৰী এই দুটা আঞ্চলিকৰ উদ্যোগত আৰু জনাই জিলা আৰু চেঙাজান চিলাপথাৰ দুটা জিলা কমিটি আৰু কেন্দ্ৰীয় কমিটি এনএছএমৰ নিৰ্দেশত আজিৰ এই শুভ স্থানত আমি এই লালি নদী ব্ৰহ্মপুত্ৰ লালি নদীৰ ওচৰত আমি যি এটা পবিত্ৰ গংগা মাৰ নামত আমি এটা পূজা অৰ্চনা ইয়াত প্ৰাৰ্থনা কৰিব ওলাই আহিছে। ইয়াত নিশ্চয় আমাৰ এটা দুখৰ কথা যে আমি যেহেতু এই অঞ্চলৰ নৈপৰীয়া ৰাইজৰ কাৰণে নৈপৰীয়া ৰাইজে যি ধৰণে জীৱন নিৰ্বাহ কৰি আছে এইখিনি খুব এটা দুখৰ অতি অতিষ্ঠৰে আজি হয়তো এইখিনি কাৰ্যসূচী ল'ব লগা বাধ্য হৈছে। যিহেতু নেতাসকলৰ ওপৰত আমাৰ বিশ্বাস নাই। নেতাবিলাক আহে আৰু যায় এখেতসকলৰ যিখিনি মানে নিৰ্বাচনৰ সময়ত যিখিনি প্ৰতিশ্ৰুতি দিয়ে এইখিনি কোনো প্ৰতিশ্ৰুতি পালন কৰা নাই। সেইটো কাৰণে আজি আমি গোটেই এই অঞ্চলৰ লক্ষ্মীচুটি তথা এই মাজৰবাৰী চেঙাজান এই অঞ্চলৰ ৰাইজক লৈ এটা আমাৰ বিশ্বাস এটা আছে, অদৃশ্য এটা শক্তি আছে যে যি অদৃশ্য শক্তিক আমি পূজা বা কিবা তেখেতৰ ওচৰত যদি আমি প্ৰাৰ্থনা কিবা এটা বিনতি কৰা হয়তো আমাক কিবা এটা ফলপ্ৰসূ পাম। যিখিনি আমি কাৰ্যসূচী হিচাপে লৈছোঁ ইয়াতে আমি নানান ধৰণত আমি ইয়াত আজি পূজা পাৰ্বণ দিয়া হৈছে। নানান ধৰণৰ আজি গংগা হিচাপে গংগা মাতাৰ নামত সেইধৰণে বেলেগে দিয়া আছে প্ৰাৰ্থনা সেইধৰণে দিয়া কৰা হৈছে। অন্যান্য সেইধৰণে বহুতো 5-6টা নিয়মেৰে আজি এই গংগা পূজাৰ নামত আমি ইতিমধ্যে পূজা কৰি আছোঁ। অতি দুখৰ কথা আজি কবাৰী যাবৰ পৰা পাণবাৰী ঘাটলৈকে যিটো অৱস্থা আমাৰ নৈপৰীয়া অঞ্চলৰ ৰাইজৰ প্ৰতিটো বছৰে নানান ধৰণৰ সমস্যাত আমি ভুগি আছোঁ। প্ৰতিটো সমস্যাক আমি সদায় আমি চৰকাৰক জনাই আহিছোঁ। প্ৰতিটো শিতানৰ অসুবিধাসমূহ সমস্যাসমূহ চৰকাৰক সদায় আমি জনাই আহি আছোঁ। কিন্তু তেখেতসকলে আঁচনিসমূহ কিছু স্থানত দিয়া হৈছে গৰাখহনীয়াৰ নামত কিছু আঁচনি ইতিমধ্যে মই জোনা জিলা সমিতি এনএছএমৰ ছেক্ৰেটাৰী হওঁ, সাধাৰণ সম্পাদক হওঁ। কিন্তু আমি যি সময় আজি লৈছোঁ এই জোনাৰ পৰা আমি এতিয়ালৈ ইয়ালৈ যদি চাই কেইবাখনো গাঁও চেঙাজানৰ পৰা আমাৰ স্কুলৰ পৰা অন্ততঃ চেঙাজান এম ই স্কুল ধৰি LP স্কুলে নদীৰ জাক বিলীন গ'ল। তাৰপিছত আৰু ক্লাব একটা গ'ল। বিভিন্ন বছৰে মানে চেঙাজান ব্ৰুচুটি আৰু লালি চিৰাংচিৰি আৰু বৰগাং বিভিন্ন ধৰণৰ গাঁও বহুতো গাঁও আৰু তেনেকুৱা ধৰণৰ মাজৰ বাৰীৰ পৰা স্কুল পৰ্যন্ত পুকুৰবৰীয়া বজাৰতো গ'ল বিলীন গ'ল। এই ব্ৰহ্মপুত্ৰ কিমানমান নদীত এতিয়াতো আমি ধৰিব গ'লেতো ইয়াত 20-22খন গাঁও ব্ৰহ্মপুত্ৰ নদীত বিলীন গ'ল। সেইকাৰণে আজি আমি চৰকাৰক দাবী জনাইছোঁ প্ৰবাদীৰ পৰা অন্ততঃ 20-30 বছৰ কাল হ'ল চাওঁ মানে একো নাই। সেইটো কাৰণে এতিয়া আমাৰ আজি ৰাইজে এইটোকে মা গংগাৰ ভগৱানক আশীষ বিচাৰি বিশ্বাসতে আজি এই সভাখন আমি আয়োজন কৰিছোঁ, পূজা পাতল কৰিব লগা হৈছে। আমি গভৰ্ণমেণ্টৰ ওপৰত কোনো আস্থা নাই। সেইটো কাৰণে আমি এইবাৰ যিটো গভৰ্ণমেণ্টে আমাক যেনেধৰণে কৰিব লাগিছিলে আমাক প্ৰতিশ্ৰুতি দিয়ে, যিকোনো সময়তে ইলেকশ্যনৰ সময়ত বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কোনো এটা পালন কৰা আমি দেখাই হোৱা নাই। সেইটো আমি এতিয়া আমাৰ এই নৈপৰীয়া দুৰ্ভগীয়া ৰাইজে আজি মই এই গংগা পূজাত আজি 5 বছৰ হ'ল প্ৰেচিডেণ্ট হিচাপত কাম কৰি আছোঁ। ৰাইজে কৈছে যে যদি এইটো অহা ইলেকশ্যনত যদি আমাৰ এইটো মূল্যৱান বা কিবা এটা দি যদি প্ৰতিৰোধ নকৰে তেতিয়াহ'লে আমি বিজেপি ভোটদানক আমি ত্যাগ কৰিম। মানে আৰু বিজেপিক ভোট নিদিয়ে। এতিয়া আমাক চলনা কৰিব, যেতিয়া ইলেকশ্যন আহিব তেতিয়া আমাক এনেকৈ দিম তেনেকৈ দিম বুলি সান্তনাতে দি দিব। ইলেকশ্যন পাৰ হৈ যোৱাৰ পাছত আমাৰ পাত্তা নিদিয়ে। গতিকে এইটোৱে আমি এতিয়া চূড়ান্ত লৈছে কিছুমান প্ৰায় গাঁৱে যদি এই জাতকৈ আজিকাল আমাৰ হৰ বছৰে যিকাল আমাক ঠগি থাকে তেতিয়াহ'লে আমি ভোট বিজেপিক ত্যাগ কৰিম। ইয়াত 7 মুখ জিপিৰ চেঙাজান বৰগাঁও, চেঙাজান বগৰীবাৰী আৰু চেঙাজান বেহাৰী জোনাইয়া 7 মুখ আৰু চংকমলৈ চেঙাজান বেহাৰী, চেঙাজান চিৰাংচাপৰি, চেঙাজান পাকুৰি আৰু চেঙাজান ছাগলীকাটা, চেঙাজান ঘটপাতা, চেঙাজান লক্ষ্মীহুতি, চেঙাজান লক্ষ্মীহুতি লাদাংগুৰি, নলবাৰী এইখানি গাঁও মানে নদীৰ কবলৰ পৰা ভাঙি আহি কিনি মানে আশ্ৰয় লৈ আছে ৰাজবিলাক।